8 চেপ্টাৰ নাম্বাৰ 13 এক্সাৰসাইজ 30.1 এক নম্বৰ কুৱেশ্যনটো কৰিব লৈছোঁ কুৱেশ্যনটো এনসাৰ সলিউশন মই কৰি দিম কি দিয়া আছে তলৰ তালিকাকেইখন পৰ্যবেক্ষণ কৰা আৰু x আৰু y প্ৰত্যক্ষ সমানুপাত হয় নে নহয় উলিওৱা তালিকা দিছে আমাক তিনিখন এটো প্ৰথমখন তালিকা এতিয়া তালিকাখনত দিছে এটো x ৰ লাইন আৰু এটো y লাইন x বুলি ক'লে আমি এটো লাইনক ধৰিম আৰু y বুলি ক'লে এই লাইনটোক ধৰিম প্ৰত্যক্ষ সমানুপাতত আছে নে নাই সুধিছে প্ৰত্যক্ষ সমানুপাত মানে x divided by y equal k তাৰ মানে আমি x আৰু y হেৰি কৰিম অনুপাত উলিয়াই অনুপাত যেটো পাম কিন্তু প্ৰতিটোৰ অনুপাত উলিয়াম নহয় এটা থাকে প্ৰতিটোৰ অনুপাত উলিয়াম যদি প্ৰতিটোৰে অনুপাত সমান পাওঁ একে পাওঁ তেতিয়া হলে কম প্ৰত্যক্ষ সমানুপাতত আছে যদি কিবা এটা হলো নাপাওঁ তেতিয়া হলে কম প্ৰত্যক্ষ সমানুপাতত নাই ঠিক আছে এতিয়া আমি x অনুপাত y এফালৰ পৰা উলিয়াই যাওঁ হা তো আনসাৰ প্ৰথমতে আছে 20 divided by 40 20 আৰু 40 x মানে 20 y মানে 40 সো আমি ইয়াত x1 x2 xt ধৰি ল'ব পাৰো ধৰি নল'ব পাৰো ধৰি ললে এনে হেৰি জামালা হয় ধৰি লোৱা নাই 20 divided by 40 equal to কি হ'ব 20 40 1 2 1 by 2 তাৰ পিছত আছে ওপৰত 17 তলত 34 17 divided by 34 সুতংকে সুতং 2 সুতং 34 ওপৰত 1 তলত 2 1 by 2 এই দুটাটো মিলিছে হয় না বাকিবোৰটো মিলিব লাগিব ওপৰত 11 তলত 22 11 divided by 22 এঘাংকে এঘাং 2 এঘাং 22 1 2 ওপৰত 1 তলত 2 তাৰ পিছৰটো ওপৰত 8 তলত 16 ইয়াত কৰিছো ওপৰত 8 তলত 16 8 গুণ 8 8 দুগুণ 16 ওপৰত 2 ওপৰত 1 তলত 2 1 by 2 তাৰ পিছত আহিছে 5 আৰু 10 ওপৰত 5 তলত 10 5 দুগুণ 10 এটো দুভাগৰ 1 তাৰ পিছত আহিছে ওপৰত 2 তলত 4 ওপৰত 2 তলত 4 কি হ'ব 2 এ 4 দুবাৰ যাব দুভাগৰ 1 সবৰে একে পালো দুভাগৰ 1 দুভাগৰ 1 দুভাগৰ 1 দুভাগৰ 1 দুভাগৰ 1 দুভাগৰ 1 তাৰ মানে x divided by y equal to কে পালো কনস্ট্যান্ট মানে একে পাইছো একে সংখ্যা পাইছো ধ্ৰুবক খলনি হোৱা নাই গতিকে কি বুলি কয় এই তালিকাখন প্ৰত্যক্ষ সমানুপাতত আছে বুলি আমি লিখিব পাৰো বুজা এনেকৈ কৰিলে হ'ল এতিয়া পিছৰটো চাও হা পিছৰটো দিছে এটো x ৰ ভ্যালু আৰু এইখিনি y ৰ ভ্যালু এটাটাকে কৰি চাম সলিউশন x ৰ ভ্যালু 6 হলে y ভ্যালু 4 6 divided by 4 2 এ 6 তিনিবাৰ গল 2 এ 4 দুবাৰ গল ওপৰত 3 তলত 2 10 8 ওপৰত 10 তলত 8 2 এ 10ক 5 বাৰ গল 2 এ 8ক 4 বাৰ গল ওপৰত 5 তলত 4 নিমিলিলে ন এটো দুভাগৰ 3 এটো 4 ভাগৰ 5 নিমিলিলে তথাপি বাকিখিনি কৰি চাও প্ৰত্যক্ষ সমানুপাতত আছে নাই আমি গম পালোৱে তথাপি বাকিখিনি কৰি চাও ওপৰত 14 তলত 12 2 এ 14 7 বাৰ 2 এ 12ক 6 বাৰ ওপৰত 7 তলত 6 এটো নাই মিলা তাৰ পিছত আহিছে 18 আৰু 16 ইয়াত কৰিছো 18 তলত 16 2 9 গুণ 18 2 8 গুণ 16 ওপৰত 9 তলত 8 সো এখিনি যদি আৰু লঘিষ্ঠাকল নিব পাই আৰু নিম এখিনিটো আৰু লঘিষ্ঠাকল নিব নোৱাৰি গতিকে ইয়াতে থৈ দিছো ইয়াৰ পিছত আহিছে 22 আৰু 20 2 11 22 2 10 গুণ 20 ওপৰত 11 তলত 10 তাৰ পিছত আছে ওপৰত 26 আৰু 24 মানে x equal 26 y equal to 24 2 13 26 2 12 24 ওপৰত 13 তলত 12 তাৰ পিছত আহিছে 30 আৰু 28 2 15 30 2 14 28 ওপৰত 15 তলত 14 গতিকে এটো প্ৰত্যক্ষ সমানুপাতত আছে জানো কোটো একে ভ্যালু ওলোৱা নাই সবতে বেলেগ ভ্যালু ওলাইছে ইয়াত আমাক কি ভ্যালু ওলাব লাগিব x divided by y কৰিলে সবতে সেম ভ্যালু ওলাব লাগিব যি ওলাই সবতে একে ওলাব লাগিব তেতিয়া প্ৰত্যক্ষ সমানুপাতত আছে গতিকে লিখি দিবা যে এই তালিকাখন প্ৰত্যক্ষ সমানুপাতত নাই এতিয়া পিছৰখন তালিকা চাও অলৰেডি তোমালোকে বুজি পাইছা পিছৰখন তালিকা নাচালেও হয়
পিছৰখন তালিকাত এইখিনি এক্সৰ ভেলু দিছে, এইখিনি ৱাই ভেলু দিছে। কৰি চাওঁ। এক্স ডিভাইডেড বাই ৱাই, এক্স 5 হ'লে ৱাই 15। সলিউশ্যন এক্স 5 হ'লে ৱাই 15। 5 3 গুণ 15 মানে 3/1। এক্স 8 হ'লে ৱাই 24। 8 3 গুণ 24 3/1। এক্স 12 হ'লে ৱাই 36। 3 বাৰং 36। 12 × 12 2 বাৰং 24 3 বাৰং 36। নেওতাবিলাক মুখস্থ থকা দৰকাৰ আকৌ। ইয়াৰ পিছত আহিছে এক্স 15 ৱাই 60। এক্স 15 ৱাই 60। এইটো কি হ'ল? 2 বিনং 30 3 বিনং 45 4 বিনং 60। নিমিলিলে 1/4 হ'ল। এইখিনি 1/3 1/3 মিলিয়ে গৈছিলে, এইটো 1/4 হ'ল। গতিকে প্ৰত্যক্ষ সমানুপাতত নাই। গতিকে বাকীখিনিও কৰি চাওঁ। এইটো 4 × 72 1/4। ইয়াৰ পিছতো আহিছে 20 ওপৰত 20 তলত 100। 0 0 কাট খালে 2 10 5 গ'ল। ওপৰত 1 তলত 5। গতিকে ইয়াতো নিমিলিলে, ইয়াতো চবতে একে নোলালে, গোটেইকেইটাতে একে ওলাব লাগিব। গতিকে এক্স ডিভাইডেড বাই ৱাই চবতে কে আমি নাই পোৱা। গতিকে এই তালিকাখনো প্ৰত্যক্ষ সমানুপাতত নাই। বাকী তোমালোকৰ আগ্ৰহ দেখি ভাল লাগিছে। আৰু কি পঢ়াব লাগে মই কমেণ্ট কৰিবা, মই তেতিয়া পঢ়াম। যিটো ৰিকুৱেষ্ট কৰা মই সেইটোৱে পঢ়াম। আৰু চোৱা, লকডাউন বুলি তোমাৰ স্কুলটো বন্ধই, কিছুমানেতো টিউশ্যনো কৰিব পৰা নাই। লকডাউন বুলি তোমালোকে যদি কিবা এটা শিকিব পাৰিছা, সেইটোৱে মোৰ সাৰ্থকতা। মোক ইউটিউবৰ পৰা একো নালাগে। ঠিক আছে? কমেণ্ট কৰিবা, কোনটো পেজ নাম্বাৰ ক'বা, মই এইটো পেজ নাম্বাৰৰ এইটো কুৱেশ্যন পৰা নাই, মই দি দিম ভিডিঅ'।